খবৰ ভালনে সকলোৰে মোৰ ভালেই আশা কৰো আপোনালোকৰো ভাল আজি মই আপোনালোকৰ বাবে বুৱা মেখেলা চাদৰৰ পাৰ্ট 2 ভিডিও লৈ আনিছো আশা কৰো ভিডিওটি চাই আপোনালোকৰ ভাল লাগিব তেন্তে বলক এতিয়া দেৰি নকৰি ভিডিওটোৰ মাজলৈ যাওঁ এইযোৰ হৈছে প্ৰথম যোৰ কাপোৰ এইযোৰ পদ্মিনী উলৰ হয় ইয়াৰ দিকটো কুলা দিয়া হৈছে আৰু বানিটো জিলেলে হুটা বোৱা হৈছিল আৰু ইয়াৰ ফুলবিলাক এনে ধৰণে দিয়া হৈছে এইখন হৈছে চাদৰখন বুটাটো এনেকৈ দিয়া হৈছে চাদৰখনৰ মাজে মাজে এনে ধৰণে বুটা দিয়া হৈছে সৰু সৰুকৈ মাজত আৰু ইয়াৰ পটিবিলাক এনে ধৰণে মৰা হৈছে কাখৰিটোকে পটি হিচাপে মৰা হৈছে এইখন হৈছে মেখেলাখন আৰু মেখেলাখন এনে ধৰণে কৰা হৈছে মেখেলাখন ওপৰলৈ সৰু সৰু বুটা দুলাইন দিয়া হৈছে কেনেকুৱা লাগিছে বাৰু কাপোৰযোৰ কমেন্ট কৰি জনাবচোন এইযোৰ হৈছে দ্বিতীয় যোৰ কাপোৰ এইযোৰ আশী পুকুৱাৰ হয় দিকটো আৰু বানিটো নুনি বোৱা হয় তাত মাজে মাজে এনেকৈ গইলি দিয়া হৈছে আমাৰ ইয়াত এইটো গয়লি দিয়া বুলিয়ে কয় আপোনালোকৰ তাত কি বুলি কয় নাজানো বাৰু কমেন্টত জনাবচোন ক'ত কেনেকৈ কি বুলি কয় এইখন হৈছে মেখেলাখন এনে ধৰণে তলত কেছ মৰা হৈছে নীলা আৰু কমলা ৰঙৰ এনেকৈ ফুলটো এনেকৈ নীলা আৰু কমলা দুটাই মৰা হৈছে ফুলটো ওপৰলেও সৰু সৰুকৈ কেছ দুলাইন দিয়া হৈছে আৰু এইখন হৈছে চাদৰখনো মেখেলাৰ নিচিনা একে ধৰণে এনেকৈ ফুল মৰা হৈছে ইয়াৰ ওপৰলৈ কেছ দুলাইন দিয়া হৈছে মাজে মাজে কেছ দিয়া হোৱা নাই চাদৰখনৰ পাৰিটো ফুলৰ ৰং দুটা মানে নীলা আৰু কমলা ৰং দুটা মিক্স কৰি এনেকৈ পাৰিটো দিয়া হৈছে চাদৰখনত আৰু এইযোৰ হৈছে তৃতীয় যোৰ কাপোৰ এইযোৰ মেচিঙৰ ডিজাইনত বোৱা হয় ব্লেক কালাৰ ইয়াৰ মাজত সৰু সৰু বুটা দিয়া হোৱা নাই তলতে অকল এনে ধৰণে দিয়া হৈছে ঘাইটো তেনেকৈ ৰং মিলোৱা হৈছে হালধীয়া সেউজীয়া ৰঙা আৰু বগা এনে ধৰণে এইকেইটা ৰং এনেকৈ মিলোৱা হৈছে ঘাইটোত বুটাকেইটাও তেনেকৈ মিলোৱা হৈছে বুটাকেইটাও হালধীয়া ৰঙা বগা এইখন হৈছে চাদৰখন কাপোৰ কেনেকুৱা লাগিছে বাৰু কমেন্টত জনাবচোন এইখন হৈছে মেখেলাখনো একে চাদৰখনৰ নিচিনা একে ধৰণে ফুল মৰা হৈছে এনেকৈ এই মেখেলাখনতো ওপৰলৈ ফুল দিয়া হোৱা নাই ফুলবোৰ যদি ভাল লাগিছে তেন্তে কমেন্ট কৰি জনাবচোন তেতিয়া মই ফুলৰ ভিডিঅ' বনাই আপোনালোকলৈ আগবঢ়াম এইযোৰ হৈছে চতুৰ্থ যোৰ কাপোৰ ইয়াৰ বুটাকেইটা পখিলা ষ্টাইলৰ এই কাপোৰযোৰ মোৰ খুবেই প্ৰিয় হয় এইখন হৈছে মেখেলাখন আৰু ইয়াৰ ঘাইটো এনে ধৰণে মৰা হৈছে গোটেই কেইযোৰ কাপোৰৰ ফটো মই লাষ্টত এড কৰি দিছো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব মেখেলাখনৰ ওপৰত এনেকৈ এলাইন বুটা দিয়া হৈছে প্ৰতিটো ৰঙৰে এটা এটা বুটা এনেকৈ দিয়া হৈছে এইখন হৈছে চাদৰখনো একে মেখেলাখনৰ নিচিনা একে ধৰণে ফুল মৰা হৈছে চাদৰখনৰ মাজে মাজে বুটা দিয়া হৈছে চাদৰখনত পটি দিয়া হোৱা নাই কমলা ৰংটো ইয়াত এনেকৈ পাৰি দিয়া হৈছে এইকেইযোৰ কাপোৰৰ ভিতৰত কোনযোৰ কাপোৰ আপোনালোকৰ ভাল লাগিলে কমেন্ট কৰি জনাবচোন
আপোনালোকে মোৰ বোৱা মেখেলা চাদৰৰ পাৰ্ট 1 ভিডিঅ'টো যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত চেক কৰিব, মই তাতে লিংকটো দি দিম। অকল ভিডিঅ'টো চাই কেনে পালে জনাবচোন। যদি ভাল লাগে তেন্তে লাইক এটা কৰি দিব, আৰু আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। Best to give me your loyalty, 'cause I'm taking the world, you'll see. They'll be calling me, they'll be calling me royalty. Best to give me your loyalty, 'cause I'm taking the world, you'll see. They'll be calling me, they'll be calling me royalty. বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।